2024 কোনে দখল কৰিব দিল্লীৰ মচনত পাঁচটাকৈ সংস্থাৰ সমীক্ষাত ওলাল চাঞ্চল্যকৰ তথ্য কোন ৰাজ্যত কোনে লাভ কৰিব কিমানখন আসন বিৰোধী আসনত বহিব লাগিব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2024 চনৰ লোকসভা নিৰ্বাচনত কোনে মাৰিব শেষ হাঁহি কাৰ হাতলৈ যাব দেশৰ শাসনৰ বাঘজৰী লোকসভা নিৰ্বাচনলৈ মাজত এটা বছৰ বাকি থকা সময়তে বিভিন্ন চৰকাৰী বেচৰকাৰী সংস্থাই চলাইছে নিৰ্বাচনী সমীক্ষা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সামৰণি পৰাৰ পিছতে ৰাজ্যসমূহৰ নিৰ্বাচনী আলেখ অধ্যয়ন কৰি দেশৰ পাঁচটাকৈ বেচৰকাৰী সংস্থাই যুগুত কৰিছে পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ সম্ভাৱ্য ফলাফল প্ৰতিবেদন অনুসৰি 2024 চনৰ লোকসভা নিৰ্বাচন মূলতঃ কংগ্ৰেছ আৰু বিজেপিৰ মাজতে সীমাবদ্ধ হ'ব যদিও চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব প্ৰস্তাৱিত তৃতীয় মৰ্চাই উল্লেখ্য যে ইউপিএ আৰু এনডিএৰ বাহিৰত থকা আপ বিআৰএছ তৃণমূল কংগ্ৰেছ আদি দলে এক বিকল্প মৰ্চা গঠন কৰাৰ প্ৰস্তুতি চলাই আছে সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত এইবাৰ ব্যাপক খহনীয়াৰ কবলত পৰিব বিজেপি শাসিত ৰাজ্যখনত বিজেপিয়ে এইবাৰ 40খনতকৈ অধিক আসন লাভ কৰিব নোৱাৰিব বিৰোধী দল সমাজবাদী পাৰ্টিয়ে 32খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিব 6খন আসন আনহাতে মায়াৱতীৰ দল বিএছপিয়ে কমেও 2খন আসন লাভ কৰাটো নিশ্চিত কৰ্ণাটকৰ 28টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে 9খন কংগ্ৰেছে 14খন আৰু জেডিএছে লাভ কৰিব 5খন আসন 21খন আসন থকা ওড়িশাত বিজেপিয়ে 4খন কংগ্ৰেছে 8খন আৰু বিজেডিয়ে 9খন আসন লাভ কৰিব আন এখন বিজেপি শাসিত ৰাজ্য মধ্যপ্ৰদেশতো কেইবাখনো আসন হেৰুৱাব বিজেপিয়ে মধ্যপ্ৰদেশৰ 29খন আসনৰ 12খনত বিজেপি 15খনত কংগ্ৰেছ আৰু অন্যান্য দলে 2খন আসন লাভ কৰিব দেশৰ আন এখন বৃহৎ ৰাজ্য পশ্চিমবংগত বিজেপিয়ে 10খন আসন লাভ কৰাৰ বিপৰীতে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে লাভ কৰিব 30খন আসন কংগ্ৰেছে মাত্ৰ 2খন আসনতে সীমাবদ্ধ থাকিব লাগিব পশ্চিমবংগত নীতিশ কুমাৰৰ দখলত থকা বিহাৰত বিজেপিয়ে 12খন আসন লাভ কৰাৰ বিপৰীতে জেডিইউ আৰু আৰজেডিয়ে 13খনকৈ আসন লাভ কৰিব বিহাৰত কমেও 2খন আসন লাভ কৰিব কংগ্ৰেছে দেশৰ আন এখন বৃহৎ ৰাজ্য মহাৰাষ্ট্ৰত বিজেপিয়ে 14খন কংগ্ৰেছে 15খন এনচিপিয়ে 8খন আৰু শিৱসেনাৰ দুয়োটা গোটৰ হাতত থাকিব 10ৰ পৰা 12খন আসন ৰাজস্থানত কংগ্ৰেছে 12খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিৰ দখলত থাকিব 11খন আসন আনহাতে তামিলনাডুত বিজেপিয়ে 3খন আসনতে সীমাবদ্ধ থকাৰ বিপৰীতে ডিএমকে আৰু এআইএডিএমকেৰ হাতত থাকিব 30খন আসন কংগ্ৰেছে লাভ কৰিব 4খন আসন গুজৰাটত বিজেপিয়ে 12খন কংগ্ৰেছে 6খন আৰু আম আদমি পাৰ্টিয়ে 8খন আসন লাভ কৰিব বুলি সমীক্ষাটোত প্ৰকাশ পাইছে হাৰিয়ানাত কংগ্ৰেছে 7খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিব মাত্ৰ 2খন আসন সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি গুজৰাটৰ বাহিৰে প্ৰতিখন বিজেপি শাসিত ৰাজ্যতে আসন কমিব বিজেপিৰ আনহাতে কেৰালা তেলেংগানা অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যসমূহত কংগ্ৰেছৰ আসন বৃদ্ধি পোৱাৰ বিপৰীতে বিধ্বস্ত হৈ পৰিব গেৰুৱা বাহিনী ঝাৰখণ্ড উত্তৰাখণ্ড আৰু ছত্তীশগড়ত অভাৱনীয় উত্থান ঘটিব কংগ্ৰেছ দলৰ উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ ফলাফল একেই থাকিব যদিও অসমত কমেও 2খন আসন হেৰুৱাব বিজেপিয়ে আনহাতে কংগ্ৰেছে 3খনৰ পৰা 4খন আসন লাভ কৰিব বুলি সমীক্ষাটোত প্ৰকাশ পাইছে দিল্লীত অস্থিৰ হৈ থকা ৰাজনৈতিক পৰিস্থিতি বিশ্লেষণ কৰি সমীক্ষাটোত প্ৰকাশ কৰা মতে 7খন আসনৰ বিজেপিয়ে 3খন আৰু আপে 4খন আসন দখল কৰাৰ সম্ভাৱনা আছে সমীক্ষাটোত দেশৰ প্ৰায়বোৰ ৰাজ্যৰে বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ অধ্যয়ন কৰি সম্ভাৱ্য ফলাফল নিৰ্ধাৰণ কৰা হৈছে সেই অনুসৰি বিজেপি দলৰ আসন 150খনৰ পৰা 180খনৰ ভিতৰতে সীমাবদ্ধ থকাৰ বিপৰীতে কংগ্ৰেছ দলে 220ৰ পৰা 250খনলৈ আসন লাভ কৰাৰ সম্ভাৱনা আছে আনহাতে বাকী দলসমূহৰ দখলত থাকিব 120ৰ পৰা 150খন আসন সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি 2024 চনৰ পিছত হয়তো বিৰোধীৰ আসনত বহিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেশ্যনেল ডেস্ক এনভি লাইভ আপুনি ডায়েবেটিছ অথবা থাইৰয়ডৰ সমস্যাত ভুগিছে নেকি আপোনাৰ ডায়েবেটিছ অথবা
থাইৰয়ডজনিত যিকোনো সমস্যা সমাধানৰ বাবে সাজু চিটি হেল্থ ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। ইয়াতে আপুনি লগ পাব ডায়েবেটিছ তথা থাইৰয়ড বিশেষজ্ঞ ডাক্তৰ উজ্জ্বল গগৈ। ডাক্তৰৰ সৈতে পৰামৰ্শৰ বাবে যোগাযোগ কৰক 8453559633 অথবা 8453559634 এই দুটা নম্বৰত। সবিশেষ জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.cityhealth.in। আমাৰ ঠিকনা চিটি হেল্থ ক্লিনিক এণ্ড ডায়েগনষ্টিক, AK আজাদ ৰোড, লায়ন বইজ ক্লাবৰ ওচৰত, শিৱ মন্দিৰ, কালাপাহাৰ, গুৱাহাটী 16।